জগন্নাথ জানৈ ধিমি ধামা কৰি জানৈ জলে চাকি গছি জানৈ ধিমি ধামা কৰি জানৈ জলে চাকি গছি জানৈ আহাৰে পথলৈ সাৰথী স্বেচ্ছাসেৱী সংস্থা আৰু বৃহত্তৰ চিলাপথাৰবাসী ৰাইজৰ সহযোগত এক ব্যতিক্ৰমী চিন্তা চৰ্চাৰ মাজেৰে আজি এক বসন্ত সমাৰোহ শীৰ্ষক এক কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰা হৈছে। ইয়াত চিলাপথাৰৰ লগতে বিভিন্ন প্ৰান্তৰ প্ৰায় 80 ব্যক্তিক প্ৰায় 70গৰাকী ব্যক্তিক ইয়াত জ্যেষ্ঠসকলৰ আমাৰ বিহু কমিটিৰ ফালৰ পৰা তেওঁলোকৰ ওচৰত আশীৰ্বাদ গ্ৰহণ জা জলপান খোৱা ইত্যাদি পৰ্ব চলি আছে। আৰু পৰৱৰ্তী সময়ত সামগ্ৰিক প্ৰেক্ষাপটত বিহুৰ সম্পৰ্কত আৰু অতীতৰ বিহু আৰু বৰ্তমান বিহুৰ সম্পৰ্কত আমাৰ ইয়াত কেইবাজনো বিশিষ্ট বুদ্ধিজীৱী লেখক উপস্থিত আছে। তেওঁলোকে আমাৰ পৰৱৰ্তী কাৰ্যসূচী চলাই দিব। নিয়মানুসৰি আমি এই বিহু কাৰ্যসূচী আজি সম্পন্ন কৰিছোঁ। আমাৰ সামাজিক দূৰত্ব বৰ্তাই ৰাখি আমাৰ যিখিনি চৰকাৰী বিধি অনুসৰি আমি সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে আজি আমাৰ এই বিহু বসন্ত সমাৰোহ শীৰ্ষক বিহুখন এই চেতনাৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত আমি আঁতৰি গৈছোঁ নেকি কথাখিনি ভাবিবলগীয়া। যিহেতু সুৰক্ষাৰ কথা আহি পৰিছে, গতিকে আমি অসমীয়া জাতিটোৰ সুৰক্ষাই বিহুৰ লগত জড়িত হৈ আছে। কেৱল বিহু সুৰক্ষাইতো এইটো নুবুজায় যে বিহুটোকে সুৰক্ষা দিব লাগিব, কাৰণ যদি বিহু নাথাকে তেতিয়াহ'লে অসমীয়া জাতিটোৱে নাথাকিব। আপোনালোকে ভূপেন হাজৰিকাৰ সেই কথাখিনি মতলালে গম পাব যে বহাগ মাহটো এটা ঋতু নহয় বহাগ এটি মাহ। বহাগ অসমীয়া জাতিৰ আয়ুস ৰেখা, এই গণজীৱনৰ সাহ, আচলতে গোটেই জনজীৱনৰ অসমীয়া জনজীৱনৰ ই সাহস। গতিকে বিহুটো যদি কেনেবাকৈ প্ৰদূষিত হৈছে, গতিকে অসমীয়া জাতিটো প্ৰদূষিত হ'ব। গতিকে বিহুটোক আমি সুচাৰুৰূপে কেনেদৰে আগবঢ়াই নিব পাৰিছোঁ তাৰ ওপৰতে জাতিটো আগবাঢ়ি যোৱাৰ কথাখিনিও জড়িত হৈ থাকে। গতিকে আজিৰ দিনটোত আমি জ্যেষ্ঠজনক আনি ইয়াত পৰম্পৰাগতভাৱে তেওঁক যদি সন্মানিত কৰিব পাৰিছোঁ আৰু এদিনীয়াকৈ আমি গোটেই বিহুৰ যি চিন্তাধাৰাটোক যদি আজি প্ৰতিষ্ঠিত কৰিব পাৰিছোঁ, এই 7 দিনৰ ভিতৰতে বিহু উদযাপন কৰি যদি শেষ কৰিব পাৰিছোঁ, তেতিয়াহ'লে জাতিটোৰ কাৰণে ই এটা ভাল লক্ষণ। যদি বিহু উদযাপনত আমি যদি মাহ ধৰি যদি জাতিটোক জড়িত কৰিব বিচাৰিছোঁ, বিহুৰ নামত যদি ৰাতি আপুৱালৈকে টোপনি ক্ষতি কৰি আমি খেতি কৰিবলৈ বাদ দিছোঁ, তেতিয়াহ'লে জাতিটোৰ কাৰণে ই হ'ব দুৰ্ভাগ্য। এই চেতনাৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত আমি আঁতৰি গৈছোঁ নেকি কথাখিনি ভাবিবলগীয়া। যিহেতু সুৰক্ষাৰ কথা আহি পৰিছে, গতিকে আমি অসমীয়া